হেল্ল' দোস্তো স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল টেক টেকন'লজিলৈ। অসমৰ মানুহে আৰটিঅ' অফিচত নোযোৱাকৈ নিজৰ ঘৰতে বহি নিজৰ মোবাইল বা কম্পিউটাৰৰ পৰাই ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিব পাৰি। কেনেকৈ এপ্লাই কৰে সম্পূৰ্ণ প্ৰচেছটো ভিডিঅ' আই বুটাম আৰু ডেছক্ৰিপশ্যনৰ পৰা ক্লিক কৰি চাই ল'ব পাৰিব। বহুতে এপ্লাই কৰোঁতে আধাৰ নাম্বাৰ অথেণ্টিকেশ্যন কৰিব পৰা নাই, ডাটা নট ফাউণ্ড দেখুৱাইছে। সেই প্ৰব্লেমটো কেনেকৈ নিজৰ মোবাইল বা কম্পিউটাৰৰ পৰা ছল্ভ কৰিব পাৰি চাওক এই ভিডিঅ'টো। আধাৰ নাম্বাৰৰ লগত মোবাইল নম্বৰ লিংক থকাৰ পাছতো আপুনি যদি ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিব পৰা নাই, অৰ্থাৎ মোবাইল নম্বৰত OTP যোৱাৰ পাছতো আপুনি ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিব পৰা নাই, ইয়াত যেতিয়া আপুনি আধাৰ নাম্বাৰ বহুৱাব আৰু মোবাইল নম্বৰত যোৱা OTPটো ইয়াত এণ্টাৰ কৰিব, ইয়াত যিকেইটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে টাৰ্মছ এণ্ড কণ্ডিশ্যন গোটেইকেইটা একচেপ্ট কৰি অথেণ্টিকেশ্যনত ক্লিক কৰিব। তেতিয়া ডাটা নট ফাউণ্ড প্লিজ ইউজ অল্টাৰনেট মেথড এই অপশ্যনটো আপোনালোকে ফেচ কৰিব পাইছে। এই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব চাওক। তেতিয়া অ'কে কৰি দিব, এই পেজটো খোল খাব। ইয়াত ফিডবেক এণ্ড কমপ্লেইন বুলি আছে, ইয়াত তলত নিশ্চয় দেখিবলৈ পাইছে। ফিডবেক এণ্ড কমপ্লেইনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াত নিজৰ আপোনাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব। নিজৰ মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰাৰ পিছত ইয়াত জেনেৰেট OTPত ক্লিক কৰিব। মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পিছত জেনেৰেট OTPত ক্লিক কৰিলে আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব। OTPটো ইয়াত বহুৱাব লাগিব আৰু অথেণ্টিকেশ্যনত ক্লিক কৰিব লাগিব। প্লিজ ৱেইট, প্ৰচেছিং হৈ থাকিব, অলপ ৱেইট কৰিব লাগিব। ইয়াত নেক্সট এখন পেজ খোল খাব, অলপ ৱেইট কৰিব। ইয়াত ন' ৰেকৰ্ড এভেইলেবল দেখুৱাব। নিউ ফিডবেক এণ্ড কমপ্লেইনত ক্লিক কৰিব লাগিব, কাৰণ আপুনি নতুনকৈ কমপ্লেইন বা ফিডবেক দিব বিচাৰে। ইয়াত ক্লিক কৰিব লাগিব। নেক্সট এখন পেজ খোল খাব, অলপ ৱেইট কৰিব। এই পেজখন খোল খাব। ইয়াত আপোনাৰ মোবাইল নম্বৰ দিব লাগিব, এপ্লিকেশ্যন নাম্বাৰ নাথাকিলে আপুনি দিব নালাগে সেইটো, কাৰণ নাথাকে। আৰু ইয়াত ইমেইল ID দিব লাগিব, নেম দিব লাগিব। ইয়াত আৰটিঅ' অফিচ চিলেক্ট কৰি ল'ব লাগিব আৰু ষ্টেট চিলেক্ট কৰি ল'ব লাগিব। নিজৰ আৰটিঅ' অফিচটো ইয়াত চিলেক্ট কৰি ল'ব। ইয়াত লাইচেন্স টাইপ আছে, লাইচেন্স টাইপটো আপুনি লাৰ্ণাৰ লাইচেন্সৰ কাৰণে এপ্লাই কৰিছিলে, ইয়াত সেইটো দেখুৱাব। আৰু ফিডবেকটো ছাজেশ্যন বুলি ইয়াত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত ইয়াত নেক্সট ইয়াত দেখুৱাব যে কি কাৰণে আপুনি কৰিব পৰা নাই। প্ৰথমটো KYC আধাৰ অথেণ্টিকেশ্যন, এইটো চিলেক্ট কৰিব। যে KYC অথেণ্টিকেশ্যন এইটো ফাৰ্ষ্টটোত চিলেক্ট কৰিব। যদি আপুনি KYCৰ কাৰণে প্ৰব্লেম হৈ আছে, কাৰণ আধাৰ নাম্বাৰটো একচেপ্ট কৰা নাই, তাৰ কাৰণে এই KYC অথেণ্টিকেশ্যনত চিলেক্ট কৰিব লাগিব। আৰু ইয়াত বহুকেইটা আছে, আপুনি যিটো বিচাৰে, বা পে'মেণ্ট ইছ্যু হ'লে পে'মেণ্টত আপুনি চিলেক্ট কৰি ল'ব পাৰে। সেই চিলেক্ট কৰাৰ পিছত ইয়াত লাইচেন্স নাম্বাৰ আছে, লাইচেন্স নাম্বাৰটো দিব নালাগে। ছাৰ্ভিচত ক্লিক কৰিব লাগিব। ছাৰ্ভিচত চিলেক্ট কৰাৰ পিছত ইয়াত আপুনি ইছ্যু অফ লাৰ্ণাৰ লাইচেন্সত চিলেক্ট কৰি ল'ব। ইছ্যু অফ লাৰ্ণাৰ লাইচেন্স ইয়াত দেখুৱাইছে, LL টেষ্ট এপইণ্টমেণ্ট, ইয়াত গোটেইকেইটা দেখুৱাইছে। ইছ্যু অফ লাৰ্ণাৰ লাইচেন্সত চিলেক্ট কৰিব। ফিডবেক বক্সটোত আপুনি 10 পৰা 250 কেৰেক্টাৰ্ছৰ ভিতৰত লিখিব লাগিব। ইয়াত এটা কেপচা আছে, সেই কেপচাটো এই বক্সটোত এণ্টাৰ কৰিব লাগিব আৰু ছাবমিট অপশ্যনটোত ক্লিক কৰিব লাগিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত কনফাৰ্ম এণ্ড কেঞ্চেল আহিছে। আপুনি যদি দিব বিচাৰে তেন্তে কনফাৰ্মত ক্লিক কৰিব লাগিব। অলপ ৱেইট কৰিব। ইয়াত ছাকচেছফুলি বুলি দেখুৱাই দিব। 24 ঘণ্টাৰ ভিতৰত আপুনি ইয়াৰ ৰিপ্লাই পাই যাব। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিব, যাতে যিসকলে ডাটা নট ফাউণ্ড এই প্ৰব্লেমটো ফেচ কৰি আছে আৰু লাৰ্ণাৰ লাইচেন্সৰ পৰা ঘৰতে বহি এপ্লাই কৰিব পৰা নাই, সকলোৱে যাতে এই প্ৰব্লেমটো ছল্ভ কৰি ল'ব পাৰে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু শেষত এটা মোৰ সৰু ৰিকুৱেষ্ট, প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোত আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপুনি আগতীয়াকৈ পায়।